কিনা কাটা সব হৈ গ'ল আৰু এতিয়া আমি ওলাই দি আছোঁ। টোপনিৰ পৰা উঠি গৰম পানী খাই আৰু মই লাগি গ'লোঁ খানা বনোৱাত। একচুৱেলি কালি ৰাতি মুভি এটা চাইছিলোঁ, তো যাৰ বাবে অকণমান লেট হৈ গ'ল উঠোতে। আৰু এতিয়া মই বনাই আছোঁ মাছৰ আঞ্জা, আৰু দেখিছে তেল আজি অকণমান বেছিকৈ দিছোঁ, কাৰণ মাগুৰ মাছৰ আঞ্জা বনালে তেল অকণমান বেছিকৈ দিলে খাই ভাল লাগে। আৰু এতিয়া মই গোটেইখিনি মছলা পাতি যি যি লাগে দি দিছোঁ। আৰু এই যে দেখিছে নৰসিংহ পাতো দিছোঁ। তো মাগুৰ মাছ আছিল, ধুনীয়াকৈ আম্মাই কাটি দুটা মাগুৰ মাছ ধুনীয়াকৈ চাফা তাফা কৰি দি দিছে। আৰু এতিয়া মই কোনো ধৰণৰ তৰকাৰী ভেজিটেবল একো নিদিওঁ, অকল পিঁয়াজ কাটি বনাম। তো চাই থাকক মই কেনেকৈ বনাওঁ। আৰু মই ইয়াতে 4টা মিডিয়াম চাইজৰ পিঁয়াজ লৈ লৈছোঁ। তো অকল পিঁয়াজ দি বনালে মাগুৰ মাছ, তাৰপিছত শ'ল মাছ, তাৰপিছত আৰু কিবা কিবি মানে অকণমান চৰ্বি থকা মাছ, তেল থকা মাছ এনেকৈ বনাই খালে বহুত টেষ্টি হয়। তো অকণমান লৰাই লৈছোঁ এইখিনি গোটেইখিনি মছলাৰ লগত যাতে মিলি যায়। আৰু এতিয়া মই সোৱাদ অনুসৰি নিমখ দি অকণমান লৰাই, তাৰপিছত যাতে মানে তেলটো ওপৰলৈ উঠি আহে তেতিয়ালৈকে অকণমান লৰাই থাকিম। গা পা ধুই আহি গ'লোঁ আৰু এতিয়া ভাত পানী খাম। আৰু এতিয়া বাজিছে 8:30। তো আজি স্কুল যাম আৰু ভাত পানী খাই লওঁ, তাৰপিছত দেখাম। আৰু এইফালে মিষ্টাৰ শুই আছে, মিষ্টাৰ এতিয়া উঠা নাই। আৰু এইফালে চাওক মোৰ মাছৰ আঞ্জাখিনি হৈ গ'ল, আৰু চাওক ওপৰত একদম তেল জিলিকি আছে। ৱাও কি মজা হৈছে, কাৰ কাৰ খাওঁ খাওঁ লাগিছে কমেণ্ট কৰি জনাবচোন। তো এয়া চাওক মই দেখাই দিছোঁ আপোনালোকক কি মজা। ৰেডি হৈ গ'লোঁ আৰু আজি মই পিন্ধিছোঁ কুৰ্তি প্লাজো। তো হেল্ল' নমস্কাৰ, আসসালামু আলাইকুম, মই ৰূপালী, আপোনালোক সকলোকে আমাৰ আৰু এটা নতুন ব্লগত স্বাগতম জনাইছোঁ। তো এতিয়া 9:12 হৈছে আৰু অকণমান দেৰিকৈ গ'লে আকৌ এবচেণ্ট পাম। তো এতিয়া ওলাই দিওঁ, 5 মিনিট 4 মিনিট লাগে। টেবুলত লাহে লাহে খোজকাঢ়ি যাই থাকোঁ। 2টা ক্লাছ কৰি স্কুলৰ পৰা আহি গ'লোঁ। একচুৱেলি এফালে যাম, তো মিষ্টাৰে ফোন কৰিছে ঘৰত আহি যোৱা। তো এতিয়া ব্লগ ক'ত যাওঁ আপোনালোকক দেখাম, আৰু ব্লগটো আগলৈ চাই থাকিব। তো এতিয়া ওলাই দিছোঁ, ঘৰত আহি পানী চানী খাই ল'লোঁ। আৰু সেইফালে মিষ্টাৰে কাৰত উঠি বহি আছে। গেটটো মাৰি লওঁ, নহ'লে আকৌ গৰু চৰু সোমাই যায়। পানী চানী খাই ল'লোঁ ধুনীয়াকৈ, বাথৰুম চাথৰুম কৰি ল'লোঁ। আৰু আমি গৈ আছোঁ মৰিগাঁৱলৈ, আৰু বহুত বেছি ৰ'দ দিছে, গৰম লাগি গ'ল মোৰ। তো স্কুলৰ পৰা 2টা ক্লাছ কৰি আহি গ'লোঁ। একচুৱেলি ঘৰৰ কাৰণে ড্ৰয়িং ৰুমৰ কাৰণে মানে টাইলছ ল'ম আৰু পৰ্দাৰ কাপোৰ কিনিব লাগিব। তো সেইকাৰণে গৈ আছোঁ। আৰু মিষ্টাৰে মোক লৈ লৈছে, কাৰণ মোৰ ঘৰৰ বস্তু কিনিব। এতিয়া মই নগ'লে কেনেকৈ হ'ব আপোনালোকে কওকচোন। এটা এটা বস্তু মই চুজ কৰি কৰি বিচাৰি বিচাৰি বস্তুকেইটা দাঙি উঠাব লাগিব যে, সেইটো কাৰণে বোলে মোক লৈ লৈছে। লেবাৰ হিচাপে লৈছোঁ মই। হ'ল দিয়ক, এতিয়া মোৰ ঘৰৰ বস্তু কিনে মই নগ'লে কোনে যাব কওকচোন। আৰু মিষ্টাৰে কৈছে আজি ঢেৰ চাৰা শ্বপিং কৰিম বোলে। মিষ্টাৰে মোক কি লৈ দিয়ে তো আপোনালোকে চাব। মোক কি লৈ দিবনো আজি? হা কি লৈ দিব লাগে? মোৰ কাৰণে বস্তু কিনিব নে ঘৰৰ কাৰণে? মোৰ কাৰণে কিনিব, ঘৰৰ কাৰণেও কিনিব। তো দিয়া ঠিক আছে, ব'লক মৰিগাঁৱলৈ যাম আৰু কি কি কিনিম আপোনালোকক দেখাই থাকিম। তো আগলৈ চাই থাকিব। ফাইনেলি আমি টাইলছৰ দোকান পাই গ'লোঁ, আৰু এটা এটাকৈ মিষ্টাৰ ধুনীয়াকৈ চাই আছে। তো আমি যিহেতু ড্ৰয়িং ৰুমত লগাম, তো সেইটো কাৰণে অকণমান গ্লেজ থকা হ'লে ভাল হয়, আৰু অকণমান চাইন টেন থাকিলে ড্ৰয়িং ৰুমৰ কাৰণে ভাল হয়। আৰু এইফালে চাই আছোঁ মই আৰু মিষ্টাৰে। তো কনফিউজ হৈ গৈছোঁ কোনটো ল'ম। আৰু এইফালে যে দেখিছে এইটো মডুলাৰ কিচেনৰ ডিজাইন হয়। তো দোকানখনত ধুনীয়াকৈ চেম্পুল এটাও এনেকৈ বনাই থৈছিল। তো চাই ভাল লাগি গ'ল, যিহেতু এনেকুৱা মডুলাৰ কিচেন বনাম বুলি ভাবি আছোঁ। তো দাম দৰ সুধিলোঁ, এনেকুৱা বনালে কিমান পৰিব, খৰচ পাতি চব সুধিলোঁ। তো এনেকুৱা বনাম বুলি ভাবি আছোঁ, ধুনীয়াকৈ বনাই থৈ দিছে। তো মই ধুনীয়াকৈ ফটো এটা মাৰি লৈ আহিছোঁ আম্মাক দেখাম বুলি। একদম ভাল লাগি গ'ল, আৰু ধুনীয়াকৈ তলত ড্ৰয়াৰৰ ছিষ্টেম আছে। তাৰপিছত এয়া চাওক, মাৰ্বল নেকি এইকেইটা? চাওক ফাইনেলি আমাৰ টাইলছ পচন্দ কৰা হৈ গ'ল। আৰু এতিয়া আমি চাই আছোঁ দৰ্জাৰ হেণ্ডেল আৰু পৰ্দা লগোৱা সেইবিলাক গুটি গুটি থাকে যে ছাইডত, তো সেইকেইটা লৈ আছোঁ এতিয়া। সেইকেইটা যে দেখিছে, ইয়াৰ পৰা কিবা এটা ধুনীয়া চাই 4টা বাছি ল'ম। তো এতিয়া এইকেইটা লৈ লওঁ, তাৰপিছত এতিয়া আমি বেলেগ দোকানত যাম।
আৰু এতিয়া আহিছোঁ আমি কাৰ্পেট চাবলৈ আৰু এয়া যে দেখিছে চেম্পল আছে ধুনীয়াকৈ তো ইয়াৰ পৰা এটা পচন্দ হৈছে তো এইটো এতিয়া চাই আছোঁ আৰু এইটো একদম ধুনীয়া লাগিছে তো ভাবিছোঁ এইটোৱে লওঁ কিন্তু এইটোৰ মাল বোলে কম আছে তো এইটো চাগে নহ'ব যিহেতু আমাৰ ৰুমটো বহুত বেছি ডাঙৰ আমাৰ নহয় মানে আমাৰ আব্বাৰ ৰুমটো বহুত বেছি ডাঙৰ হয় আৰু এতিয়া আহিছোঁ আমি পৰ্দাৰ কাপোৰ চাবলৈ কিন্তু মোৰ এই কাপকেইটা দেখি ইমান মৰম লাগি গ'ল কিনো লাগি আছে আৰু এয়া চাওক কিমান ধুনীয়া লাগিছে একদম ইমান ধুনীয়াকৈ থৈ দিছে নহয় দেখিয়ে মনটো একদম মুগ্ধ হৈ গ'ল তো মিষ্টাৰে কিনি নিদিয়া মোৰ কিন্তু ল লাগি আছে ইমান ধুনীয়াকৈ সজাই থৈছে তো এতিয়া মই এনেকৈ চাইহে আছোঁ আৰু কিন্তু মিষ্টাৰে মোক কিনি নিদিয়ে তো এতিয়া পৰ্দাকেইটা চাই লওক পৰ্দা কিনিব আহিছোঁ এইবিলাক চালে নহ'ব আৰু তো এইফালে দেখিছে মিষ্টাৰে একদম চুই চাই আছে কিন্তু লাষ্টত চাব মোৰ পচন্দটোৱেহে লোৱা হ'ব মিষ্টাৰ চালেও একো কাম নাই তো এতিয়াতো মই মানে চোৱাই নাই তো মোৰ পচন্দটোৱে লোৱা হ'ব মই জানো নিজে চালেও কাম নাই এইটো নহয় এইটো ষ্টাইলে বেলেগ আমাৰ কিনাকেইটা চব হৈ গ'ল আৰু এতিয়া আমি মুৰ্গাৰ পৰা ওলাই দি আহিছোঁ আৰু বহুত কিবা কিবি শ্বপিং কৰিলোঁ তো কি কিনিছোঁ আপোনালোকক পূৰা গোটেইখিনি ঘৰত যাই দেখাম তো এতিয়া একদম ভাগৰ লাগি গ'ল মূৰ চুৰ বিষাই আছে তো বলক চিধা একদম ঘৰত যায় তাৰপিছত লগ পাইছোঁ কিবা চব্জি কিনিব লাগিছিল এই ইয়াতে শাক পাচলি বহি আছে আৰু এটা বস্তু কিনিবলৈ ৰৈ গ'ল তো এতিয়া আমি গৈ আছোঁ ইফালে এটা কচমেটিকৰ দোকান আছে আৰু সেইটো কচমেটিকৰে বস্তু হয় মইশ্চাৰাইজাৰ ক্ৰীম তো বলক সেইটো কিনি লৈ আহোঁ এতিয়া কিনা কাটা চব হৈ গ'ল আৰু এতিয়া আমি ওলাই দি আছোঁ আৰু এনেকুৱা গৰম লাগিছে নহয় কি ক'ম আৰু গাড়ীত উঠিলে আৰু বেছি গৰম লাগে ঘৰ আহি ৰেষ্ট কৰিলোঁ আৰু ইয়াত কিবা কিবি শ্বপিং কৰিছোঁ তো এইখিনি আপোনালোকক দেখাম তাৰ আগতে টাইলছখিনি ক'ত আনি থৈছে সেইখিনি আপোনালোকক দেখাই লওঁ আৰু কেনেকুৱা ৰঙৰ টাইলছ লৈছে সেইটোতো দেখুৱাই হোৱা নাই আৰু বাহিৰত এন্ধাৰে হৈ গ'ল তো আমাৰ বেলকনিটো যে আছে লাইট দি দিছোঁ এইটো চাওক ইয়াতে 18টা পেকেট আছে আৰু এটা পেকেটত 4টাকৈ আছে তো মই এটা চিঙি দেখাই দিছোঁ কেনেকুৱা এইটো একদম হোৱাইট হয় আৰু হোৱাইট কালাৰ মাজে মাজে এনেকুৱা আছে এনেকুৱা চিন আছে এইটো হয় আৰু টাইলছৰ কালাৰ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব এটা পেকেটত 4টাকৈ আছে আৰু এনেকুৱা 18টা পেকেট আনিছোঁ আৰু এটা পুটিৰ বস্তা আৰু এতিয়া বলক কি আনিছোঁ দেখাওঁ আপোনালোকক এইখিনি ইয়াতে বহিলে নহ'ব কাৰণ মিষ্টাৰ ঘৰত নাই তো মোৰ অকলে মানে কেমেৰাটো ধৰিব লাগিব এতিয়া মই ভাবিছোঁ ডাইনিঙত বহি ধুনীয়াকৈ এইখিনি কি আছে আপোনালোকক দেখাওঁ তো বলক বহুত দিনৰ পৰা ভাবি আছিলোঁ এযোৰ ফ্লেট ল'ম বুলি ফাইনেলি ফ্লেট কিনিলোঁ তো এয়া চাওক এইটো স্পাৰ্কৰ আৰু বহুত ধুনীয়া লাগিছে মই বহুত দিনৰ পৰা বিচাৰি আছিলোঁ স্কুল যাবৰ কাৰণে ভাল হয় এইবিলাক পিন্ধি তো এয়া চাওক পিন্ধি দেখাই দিছোঁ কেনেকুৱা হৈছে এইযোৰ আৰু এইযোৰ বহুত বেছি ভাল লাগিছে মোৰ আৰু আপোনালোকে চাই লওক একদম ক্লাসি হয় ভাল লাগে কুৰ্তিৰ লগতো পিন্ধিলে ভাল লাগে তাৰপিছত শাৰীৰ লগতো পিন্ধিলে ভাল লাগে তাৰপিছত পেণ্টৰ লগতো ভাল লাগে তো সব মানে আউটফিটৰ লগত মিলি যায় এইযোৰ চেণ্ডেল এয়া চাওক কিমান ধুনীয়া লাগিছে মোৰ এনেকুৱা চেণ্ডেল সৰুৰ পৰা ফেভৰেট হয় একদম ফ্লেট আৰু পিন্ধিও ভাল লাগে আৰাম লাগে খোজকাঢ়ি মজা লাগে তো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আপোনালোকে তো এই দুযোৰ চেণ্ডেল ল'লোঁ তো বলক এতিয়া আহক গ্ৰ'চাৰী শ্বপিঙলৈ কি কিনিছোঁ আৰু প্ৰথমতে এইটো ব্ৰাউন ব্ৰেড তো ইয়াতে চুগাৰ নাই তো আমাৰ কাৰণে ভাল হয় আৰু মই খাবৰ কাৰণে আনিছোঁ খেজুৰৰ পেকেট দুটা তাতে তাৰপিছত আছে খিচমিচ যিয়ে নহওক তাৰপিছত আছে বিৰিয়ানী মছলা এইটো মিষ্টাৰে বহুত দিনৰ পৰা বিৰিয়ানী খাব বুলি কৈ আছিল তো বিৰিয়ানী মছলা আনিলোঁ
তাৰপিছত এইটো চাওক এইটো কি বস্তু আনিছোঁ এইটো হ'ল খেজুৰৰ গুড় এইকেইটা ফুড কালাৰ এটা হ'ল অৰেঞ্জ আৰু এটা গ্ৰীণ তো বিৰিয়ানীত দিবলৈ আনিছোঁ আৰু কিবা কিবি বনালে ফুড কালাৰ লাগে আৰু এইটো ভেনিলা এচেঞ্চ কেক চেক বনাই থাকোঁ মাজে মাজে তো গ্ৰ'চাৰী এইখিনি আছিল আৰু নাই তো এতিয়া আহোঁ পৰ্দাৰ কাপোৰ এইটো এটা এইটো দুটা 4টা লৈছোঁ এনেকুৱা মই খুলি দেখাই দিছোঁ এটা এইটো এটা তেনেকুৱা ব্ৰাউন কালাৰৰ দুটা আৰু এনেকুৱা মেৰুন কালাৰৰ দুটা আনিছোঁ তো মিলাই দুটা খিৰিকীত মানে মিলাই দুটাকৈ হেৰিকৈ বহাই দিম যেনেকৈ মোৰ মানে আমাৰ বেডৰুমত আছে এনেকুৱাকৈ দুটা মিলাই বহাইছোঁ তো মই ভাবিছোঁ এটা ব্ৰাউন কালাৰৰ দিম আৰু এটা মেৰুন কালাৰৰ এনেকুৱাকৈ মিলাই দুইটা খিৰিকীত দি দিম আৰু এইকেইটা আম্মা আব্বাৰ ৰুমৰ কাৰণে পাই যাবে তো এইখিনিয়ে আছিল এইকেইটা হ'ল কি কয় এয়া পৰ্দাত যে লগাই পৰ্দাৰ ষ্টেণ্ডৰ ছাইডত থাকে যে সেইকেইটা বস্তু এয়া তাৰপিছত এয়া কিবা কিবি আৰু তো চব বস্তু মই নিজে পচন্দ কৰি লৈছোঁ আৰু সেইকাৰণে মিষ্টাৰৰ লগত গৈছোঁ আৰু নিজৰ ঘৰৰ বস্তু কিনিব গ'লে এটা এটাকৈ বাছি চাই চিতি তো এনেকৈ কিনিলে ভাল লাগে মানে নিজৰ হাতত যিহেতু চব বস্তুবিলাক আছে এতিয়া মোৰ নিজৰ হাতত মোৰ নিজৰ ঘৰ তো নিজৰ মতে সজাব মন যায় ইচ্ছামতে ধুনীয়াকৈ একদম এটা বস্তু বাছি আনি ঘৰখন সজালে ভাল লাগে তেতিয়া কিবা এটা তো এইখিনিয়ে আছিল শ্বপিং মিষ্টাৰ আহি গ'ল আৰু আমাৰ ঘৰত মাল পেলাই আছে গিটি তাৰপিছত চিমেণ্ট আৰু কিবা কিবি আনিছে তো এতিয়া মিষ্টাৰে কৈছে চাহ বনাবলৈ তো ক'ত পেলাইছে চাওঁ এতিয়া চাহ খাই আছোঁ আৰু লাল চাহত আদা দি আৰু নেমু ৰস দিছোঁ এয়া চাহ কালাৰটো কেনেকুৱা হৈছে ভাল লাগে নে এনেকৈ খাই লাল চাহৰ লগত নেমু দি খালে খাই বহুত বেছি মজা লাগে আৰু মূৰৰ বিষো কমি যায় তো এইবিলাক ইয়াতে আছে এতিয়া এইকেইটা মই ধুনীয়াকৈ সামৰি থৈ লওঁ তাৰ আগতে চাহ খাই লৈ মূৰৰ বিষ উঠি গৈছে তো গাইজ আজি ব্লগটো ইয়াতে শেষ কৰি দিওঁ যদি আজি ব্লগটো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব আৰু যদি আমাৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ চেণ্ডেলযোৰ কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাব তো গাইজ লগ পাইছোঁ আৰু এটা মজাৰ ব্লগৰ সৈতে তেতিয়ালৈকে ভালে থাকক সুস্থ থাকক